जामुगुरी हाट में मुख्यमंत्री हेमंत बिस्वा शर्मा की उपस्थिति में शहीद दिवस का आयोजन। आज जामुगुरी हाट में ऐतिहासिक असम आंदोलन में बलिदान देने वाले शहीदों को श्रद्धांजलि देने के लिए शहीद दिवस का भव्य आयोजन किया गया। इस केंद्रीय कार्यक्रम का आयोजन भाजपा की राज्य युवा मोर्चा द्वारा किया गया था। इस कार्यक्रम में मुख्यमंत्री हेमंत बिस्वा शर्मा, प्रदेश भाजपा अध्यक्ष भवेश कलिता और कई मंत्री व विधायक शामिल हुए। अविभाजित सोनितपुर जिले के 160 शहीद परिवारों को सम्मानित किया गया। मुख्यमंत्री ने अपने संबोधन में असम आंदोलन को असमिया समुदाय के त्याग का सर्वोच्च उदाहरण बताते हुए असम और असमिया लोगों के हित में भाजपा सरकार के निरंतर काम करने की प्रतिबद्धता दोहराई। जामुगुरी उच्चतर माध्यमिक विद्यालय के सामने शहीद तर्पण कार्यक्रम आयोजित किया गया। राज्य युवा मोर्चा के अध्यक्ष राकेश दास, जामुगुरी क्षेत्र के विधायक दीपलुरंजन शर्मा और प्रदेश भाजपा अध्यक्ष भवेश कलिता ने 7 शहीदों के स्मारक पर श्रद्धांजलि अर्पित की। युवा मोर्चा के नेतृत्व में आयोजित भव्य बाइक रैली में करीब 5000 युवाओं ने भाग लिया। मुख्यमंत्री की उपस्थिति में महावीर अर्चित बोरफुकन पर आधारित एक विशेष नाट्य प्रस्तुति का आयोजन किया गया। इस कार्यक्रम में चतिया के विधायक पद्म हाजरिका, विश्वनाथ के विधायक प्रमोद बोरठाकुर, बिहाली के विधायक दिगंत घटोवार और भाजपा के अन्य विधायकों ने भी भाग लिया। मुख्यमंत्री के संबोधन और कार्यक्रम की विभिन्न गतिविधियों ने शहीदों के बलिदान को स्मरण और सम्मानित किया। আৰু সমষ্টিৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াই অসমীয়াৰ আৰু ভাৰতীয় ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিলে। এতিয়া আমি অৰ্থনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে আগবাঢ়িব লাগিব। জিলাই ব্ৰহ্মপুত্ৰ দলং বৰ্তমান হৈ আছে। তিনিচুকীয়া ঢলা-শদিয়া, ডিব্ৰুগড়ত বগীবিল, যোৰহাট মাজুলীৰ ওপৰত, গোলাঘাট নুমলীগড়ৰ মাজেদি সুৰংগ, তাৰপিছত নগাঁও, কলিয়া ভোমোৰা, তাৰপিছত মৰিগাঁও, দৰং আৰু মৰিগাঁৱৰ মাজত এখন দলং আমি এই বছৰৰ ভিতৰতে 25ত আমি কৰিব গৈ আছোঁ। তাৰপিছত মঙলদৈত নাৰেংগী কুৰুৱা, কামৰূপ মেট্ৰ'ত গুৱাহাটী উত্তৰ গুৱাহাটী, কামৰূপ ৰুৰেলত পলাশবাৰী শুৱালকুছি, গোৱালপাৰা ধুবুৰী। প্ৰতিখন জিলাতে খালি শিৱসাগৰ জিলা বাদ পৰি আছে। শিৱসাগৰ, দিচাংমুখ, টেকেলিফুটা তাৰো এটা পৰিকল্পনা আছে, কিন্তু এতিয়াও সেই পৰিকল্পনাটো ধৰাতলত অহা নাই। অসমত বিজেপি চৰকাৰে জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, জিলাই মেডিকেল কলেজ, জিলাই বিশ্ববিদ্যালয়, 10,000 বিঘা, 10,000 হেক্টৰ, 10,000 হেক্টৰত। আৰু অসমৰ চাৰিসীমা সুৰক্ষিত নহয়, কাৰণ আমি ঐতিহাসিকভাৱে বাংলাদেশৰ আমি সীমাত আছোঁ, ঐতিহাসিকভাৱে আমি ম্যানমাৰৰ সীমাত আছোঁ, ঐতিহাসিকভাৱে আমি পশ্চিমবংগৰ সীমাত আছোঁ, ঐতিহাসিকভাৱে আমাৰ নিজৰ 12খন জিলাত অসমীয়া সংখ্যালঘু। গতিকে অসমীয়াই সুৰক্ষিত হ'বৰ কাৰণে ইজৰাইলৰ দৰে দেশৰ বুৰঞ্জীৰ পৰা আমি শিকিব লাগিব যে কেনেকৈ জ্ঞান, বিজ্ঞান, প্ৰযুক্তি আৰু অদম্য সাহসেৰে চাৰিওফালে শত্ৰুৱে আৱগুৰি থকাৰ পিছতো ইজৰাইল কেনেকৈ এখন শক্তিশালী ৰাষ্ট্ৰ হৈছে। অসমীয়াই তেনে শিকিব লাগিব, আৰু তেতিয়াহে আমি জাতি হিচাপে জীয়াই থাকিব পাৰিম। হ'ব। আজিৰ দিনটোতে 1979 চনত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে নিজৰ তেজেৰে অসম মাতৃৰ চৰণ ধুৱাইছিলে। অসম আন্দোলনৰ 855 গৰাকী শ্বহীদৰ প্ৰতি শ্ৰদ্ধা জনাই ভাৰতীয় জনতা পাৰ্টি আৰু যুৱ মৰ্চাই প্ৰতি বছৰে শ্বহীদ দিৱস পালন কৰে। জামুগুৰিত য'ত নেকি 17 গৰাকী শ্বহীদে অসম মাতৃৰ তেজেৰে চৰণ ধুৱাইছিল, তেনে পবিত্ৰ আৰু ঐতিহাসিক স্থানত এই বছৰৰ শ্বহীদ দিৱস আমি পালন কৰিলোঁ। মই অসমবাসী ৰাইজক অসম আন্দোলনৰ যি মূল ভেটি, আত্মনিৰ্ভৰশীল অসম, স্বাৱলম্বী অসমৰ যি কল্পনা আছিল, সেই কল্পনাক বাস্তৱত ৰূপায়িত কৰাৰ বাবে আহ্বান জনাম।
অসমৰ যুৱক সমাজক কপালৰ ঘামেৰে পৰিশ্ৰম কৰি অসমখনক সুজলা সুফলা কৰি গঢ়ি তুলিবৰ বাবে আহ্বান জনাইছোঁ। পুনৰ নিৰ্ধাৰণ হ'ল অন্ততঃ